Hello viewers, মই এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছো এই লকডাউনৰ সময়ছোৱাত শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ কৰণীয় কি শিক্ষাৰ্থীৰ প্ৰতি আমাৰ অভিভাৱকসকলৰ কৰণীয় কি এই সম্পৰ্কে এটি ভিডিঅ' প্ৰস্তুত কৰিবলৈ মোলৈ কেইবাটাও ফোন আহিছিল যি কেইজন ব্যক্তিয়ে ফোন কৰিছিল তেখেতসকলৰ দাবীত মই আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছো গতিকে মোৰ মনলৈ যি কেইটা পৰামৰ্শ আহিছে সেইকেইটাকে আপোনালোকলৈ তুলি ধৰিছো গতিকে আপোনালোকে আশা কৰিছো উপকৃত হ'ব কিন্তু ইয়াৰ আগতে আপোনালোকে মোৰ এই নতুন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সাবস্ক্ৰাইব কৰাৰ আগতে আপোনালোকে ইউটিউবত সাৰ্চ কৰিব বুদ্ধিদ্ৰুম BUDDHIDRUM বুদ্ধিদ্ৰুম বুলি সাৰ্চ কৰি তাতে আপুনি সাবস্ক্ৰাইব কৰি ল'ব তাৰ পাছত মই সময় পঠাই থকা ভিডিঅ'সমূহ আপোনালোকে পাবলৈ সুবিধা হ'ব প্ৰথম কথা সন্তানক সময় দিয়ক আৰু সন্তানৰ যতন লওক আমি নিজকে অভিযুক্ত কৰো কিয়নো যে আমি সন্তানক সময় দিব নোৱাৰা হৈ আহিছো বৰ্তমান যি যান্ত্ৰিকতাময় পৰিৱেশত আমি আছো কৰ্মসূত্ৰে আমি ৰাতিপুৱা ওলাই যাব লগিয়া হয় বা আহি ৰাতিপুৱা যেতিয়া ওলাই যাওঁ হয়তো সন্তানসকল আমাৰ শুইয়ে নুঠে ৰাতি আহি আমি যেতিয়া পাওঁ সন্তান টোপনি লালকাল কেতিয়াবা এনেকুৱাও পৰিৱেশ আহি পৰিছে যে পিতৃ মাতৃয়ে সন্তানক সাৰে থকা অৱস্থা দেখাই নাপায় আৰু বহু সময়ত ব্যক্তিগত পৰিচাৰিকাৰ হাতত কুলাৰ কেঁচুৱাটোকো তুলি দিবলগীয়া হৈছে নহয় জানো গতিকে এইখিনিয়ে পৰ্যাপ্ত সময় পাইছো আমি সন্তানক সময় দিয়াৰ বাবে আমি সন্তানক যদি সময় দিওঁ মনোবিজ্ঞানৰ গৱেষণাই এইটো কথা কৈছে যে সন্তানক যেতিয়া আমি সময় দিম সেই সন্তানটিৰ ব্যক্তিত্ব গঠনত এইখিনি সময়ে ইমান সুন্দৰকৈ সহায় কৰিব সে আপুনি ভাবিব নোৱাৰিব যে সবল ব্যক্তিত্ব গঠনত আমি আমাৰ সন্তানক অকল কেৱল বিদ্যালয়লৈ পঠিয়ালে নহব টিউচন দিলে নহব যে আমি মানসিকভাৱে সবল কৰি তুলিবলৈ তেওঁলোকক সময় দিব লাগিব গতিকে আমি আগতে সময় নাপাইছিলো ঠিক আছে এতিয়া সময় পাইছো আমি সেই সময়খিনি সন্তানক দিও একেলগতে কটাও আৰু দ্বিতীয় কথাটো হৈছে সন্তানে কৰি ভাল পোৱা গঠনমূলক কামৰ প্ৰতি আৰু সৃষ্টিশীল কামৰ প্ৰতি আমি সন্তানক উৎসাহিত কৰিব লাগে উদাহৰণ এটা দিছো যে গঠনমূলক কাম আৰু সৃষ্টিশীল কাম বুলি ক'লে ধৰি লওক এতিয়া এনেকুৱা ধৰণৰ হ'ব পাৰে এইটো এটা ল'ৰা ছোৱালী আপোনাৰ ছবি আঁকি ভাল পাব পাৰে কাৰোবাৰ ল'ৰা ছোৱালীয়ে গান গায় কিবা বাদ্য বজাই ভাল পাব পাৰে কোনোবা লিখি ভাল পাব পাৰে এইখিনি কামত আপোনালোকে উৎসাহিত কৰক যে এইটো ভাল কাম তুমি কৰা ছবি আঁকি যদি ভাল পায় ছবি আঁকিবলৈ দিয়ক আৰু অনাহকত ল'ৰা ছোৱালীক জেদ ধৰিবলৈ লাই নিদিব ল'ৰা ছোৱালী সন্তানে আপোনাক ক'ব পাৰে যে দেউতাক মোক এইটো ৰং আনি দিয়ে এইটো ৰং পালেহে মই ছবি আঁকি দিম কিন্তু এই সময় সেইটো সময় নহয় যে সন্তানে লাগ বুলি গ'লে আপুনি সন্তানক হাততে বস্তুটো আনি তুলি দিব পৰা সময় আপোনাৰ এই সময়খিনিত অভাৱী আৱিষ্কাৰৰ মূল এই বাক্যশাৰীক বুজাবলৈ চেষ্টা কৰক আৰু দ্বিতীয় কথাটো হৈছে গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ এটা গঢ়ি তোলক গ্ৰন্থ অধ্যয়নৰ পৰিৱেশটো আজিকালি নাইকিয়া হৈছে ইয়াৰ বাবে আমি সন্তানসকলক দুখ দিলে নহব আমাৰ হাততে সময় নাইকিয়া হৈছে আৰু আমি সদায় সহজলভ্য বস্তু এটাৰ প্ৰতিহে আকৰ্ষিত হওঁ এই ধৰি লওক মই এতিয়া ইউটিউব চেনেলটো খুলি আপোনালোকক দুটামান দিহা দি আছো এনেকুৱা দিহা পৰামৰ্শবিলাকতো আলোচনী আৰু কিতাপতো পোৱা যায় কিন্তু কোনোবাই কিতাপ বা আলোচনীত পঢ়ি পেলাই ইমান আগ্ৰহ প্ৰকাশ নকৰিব এতিয়া ইউটিউব চেনেলটোত মোক দেখি আছে মই কৈ আছো শুনি আছে চাই আছে মোক হয়তো এটা এটা সহজ মাধ্যম এটা বৈদ্যুতিন মাধ্যম বিলাকে বৰ্তমান সমাজখনক ইমান কেকুৰা চেপা দি ধৰিলে যে আমি তাৰ পৰা উদ্ধাৰ পাবলৈ আমি আহৰি নোপোৱা হৈ গলো গতিকে সন্তানক গ্ৰন্থ অধ্যয়নৰ পৰিৱেশটো সৃষ্টি কৰিবৰ বাবে আপুনি নিজেও পঢ়িব লাগিব হয়তো আপোনাৰ সন্তানে নিজে পঢ়ি ভাল পাব পাৰে কিছু সন্তানে কিন্তু যিবিলাকে পঢ়ি ভাল নাপায় আপোনালোকে নিজেও হাতত কিতাপ তুলি লওক আৰু তেওঁলোকে উপলব্ধি কৰিব কিতাপখন পঢ়ি লোৱাৰ পাছত যে গ্ৰন্থ অধ্যয়নৰ যি আনন্দ সেই আনন্দ সুকীয়া আৰু সেই আনন্দ বৈদ্যুতিন মাধ্যমে কেতিয়াও দিব নোৱাৰে সেই এটা সুকীয়া আনন্দ সেইটো এটা কথা আৰু আন এটা কথা হৈছে ঘৰতে সুস্বাদু খাদ্য প্ৰস্তুত কৰি নিজেও খাওক সন্তানকো খুৱাওক এতিয়া লকডাউনত আছো যদিও আমাৰ বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চল বা ভাৰতবৰ্ষৰ মানুহৰ কাৰণে খুবেই ভাল হৈছে যে এতিয়া বসন্ত ঋতুত এতিয়া আমাৰ বাৰীতে শাকে পাতে ফল মূল শাক পাচলি যথেষ্টখিনি হৈছে বন শাকেই হৈছে বা বিভিন্ন ধৰণৰ বনৌষধি গুণেৰে পৰিপুষ্ট শাক পাচলি আমাৰ বাৰীয়ে ঘৰে পোৱা যায় সেইখিনিকে ৰান্ধি বাঢ়ি খাওক সুন্দৰকৈ আৰু দেখিব আপোনালোকৰ ইমিউনিটি যিটো ৰোগ প্ৰতিৰোধক ক্ষমতা ইমানেই বাঢ়িব আপোনাৰো বাঢ়িব সন্তানৰো বাঢ়িব ভৱিষ্যতে এনেকুৱা সুন্দৰকৈ কামত আহিব সেই কথা আপুনি হয়তো এতিয়া অনুভৱ কৰিব নোৱাৰিব আন এটা কথা ব্যায়াম আৰু যোগাভ্যাস কৰক
সেই কথা কৈয়ে আহিছে, সকলোৱে কৈছে, ময়ো কৈছো যে যোগাভ্যাস আৰু ব্যায়ামে শৰীৰ সুস্থ আৰু মন সুস্থ আৰু সবল কৰি তুলিব। কিন্তু এইখিনিতে সময় পাইছে বোলে দিনটো যে আপুনি যোগাভ্যাস আৰু ব্যায়াম কৰি থাকিব, এনেধৰণৰ কোনো কথা নহয়। কিয়নো আপুনি দিনটোৰ কোনো এটা নিৰ্দিষ্ট সময় ঠিক কৰি ল'ব, যিখিনি সময় আপুনি ব্যায়াম বা যোগাভ্যাস কৰিব। সেই সময়খিনিত শুদ্ধ ৰূপত ব্যায়ামটো বা যোগাভ্যাসটো কৰিবলৈ চেষ্টা কৰিব, ভুলকৈ নকৰিব। ভুলকৈ কৰিলে আপোনাৰ হিতা বিপৰীত হোৱাৰ সম্ভাৱনাটো প্ৰকট। এতিয়া সকলোৰে হাতত পৰ্যাপ্ত সময়, এই সময়খিনি সদ্ব্যৱহাৰ কৰক, বাৰে বাৰে কৈছো। আৰু সন্তানক ঘৰুৱা কাম বন কৰিবলৈ অনুপ্ৰাণিত কৰক, কিয়নো সন্তান এতিয়া আমাৰ কি হয়, আপুনি এটা কথা মনত পেলাওক, ৰাতিপুৱা শুই উঠি টুথব্ৰাছডাল আমি সন্তানক তুলি দিছো, সেই আমাৰ সন্তানৰ প্ৰতি থকা মৰম। স্কুললৈ ওলাই গৈছে, টিফিনটো ভৰাই দিছো, গাড়ী দিছো, হয়তো নিজেই লৈ গৈছো, স্কুলত থৈ আহিছো, বেগটোও দাঙিবলৈ দিয়া নাই। এনেকুৱা ধৰণত আমি সন্তানটি লালন পালন কৰিছো যে সন্তানে নিজে কৰিবলৈ একোৱেই পোৱা নাই। আৰু এনেকুৱা ধৰণৰ বহুত উদাহৰণ ওলাব যিবিলাক সন্তানে নকৰাকৈ আছে বা সন্তানটোক আমি বঞ্চিত কৰিছো সেইখিনি শিকাৰ পৰা। গতিকে এই সময়খিনিত আপোনালোকে সেইখিনি সন্তানক কৰিবলৈ বাধ্য কৰাওক আৰু অনুপ্ৰেৰণা যোগাওক। উদাহৰণস্বৰূপে আপুনি সন্তানটিয়ে নিজে পঢ়া টেবুলখন ঠিক ঠাক কৰি ল'বলৈ আপুনি শিকাব পাৰে, কিতাপখিনি জাপিবলৈ শিকাব পাৰে, জোতাৰ লেচডাল যাতে সি নিজে মাৰিব পাৰে সেইটো শিকাব পাৰে। আৰু এইখিনিতে আৰু আপোনালোকৰ প্ৰতি আৰু এটা অনুৰোধ, যাতে যিহেতু এতিয়া সমগ্ৰ দেশতে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে, আপোনালোকে কি কৰিব, শিক্ষানুষ্ঠান যিহেতু বন্ধ, পাঠ্যক্ৰমটোতো ৰৈ থাকিলে নহ'ব, পঢ়াৰ অভ্যাসটোতো এৰি দিলে নহ'ব। আকৌ আমি লকডাউন খোলাৰ পাছত আকৌ আগৰ পৰিৱেশলৈ ঘূৰি আহিম। এনেকুৱা হ'লে কি হ'ব, আমাৰ দেশখন বহুত পিছলৈ গুচি যাব। গতিকে আমি সেই আমাৰ আজিৰ সন্তানসকল কাইলৈ দেশৰ ভৱিষ্যত, সেয়ে তেওঁলোকে হৈছে মানৱ সম্পদ। সেই মানৱ সম্পদক এনেকে অপচয় কৰিব নোৱাৰিম আমি। গতিকে পঢ়া শুনাটো কৰোৱাবই লাগিব। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে এইটো কথা খুব সাৱধানেৰে সন্তানক এখন ৰুটিন প্ৰস্তুত কৰি দিব লাগিব, যাতে প্ৰত্যেকটো বিষয় তাত সোমাব লাগিব আৰু প্ৰত্যেকটো বিষয়ে যাতে ভালকে পঢ়িছে নে নাই সেয়া চাব লাগিব। আৰু ইতিমধ্যে চৰকাৰী বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন বৈদ্যুতিন মাধ্যমৰ জৰিয়তে শিক্ষাদান কৰি আহিছে, পাঠদান কৰি আহিছে। লকডাউনৰ সময়ত প্ৰায়খিনিয়ে কৰিছে। গতিকে এই সময়ত সন্তানক আপুনি মোবাইলটো হঠাতে হাতত এৰি দিয়াটো উচিত হ'ব বুলি মোৰ মনে নকয়, কিয়নো আপোনালোকে নিজেই তেওঁলোকৰ হাতত তুলি ধৰক যে ছাৰে এইটো কৈছে বা বাইদেৱে মিছে এইটো কৈছে, তোমালোকে চোৱা, যদি হোমৱৰ্ক দিছে কৰিবলৈ দিব, যি কৰিব দিছে সেইখিনি আপোনালোকৰ এটা দায়িত্ব বুলি ধৰি লওক। আৰু যিহেতু আপোনালোকৰ হাতত সময় আছে, এইখিনি কৰিব পাৰিব। আৰু এটা কথা, যাতে আমি সময় পালে কি হয়, আমাৰ সময়ত আজৰি সময়খিনি দুশ্চিন্তাত ধৰা দিয়ে, আজৰি সময় পালে আমি পৰচৰ্চা কৰোঁ। এনেকুৱা কথাবিলাক সন্তানৰ আগত নকৰিবচোন। এইকেইদিন গঠনমূলক চিন্তা চৰ্চা কৰক, পজিটিভ থিংকিং কৰিবলৈ সিহঁতক অনুপ্ৰেৰণা যোগাওক। আৰু যিহেতু এইকেইদিনত চৰ্চিত বিষয় হৈছে কৰোণা, COVID-19, এইবিলাকৰ প্ৰতি মই ভাবোঁ আমাৰ এতিয়ালৈকে গৱেষণা যিহেতু চলি আছে, সঠিক জ্ঞান কাৰোৰে হোৱা নাই। গতিকে এই সম্পৰ্কত ল'ৰা ছোৱালীক আতংকিত হোৱাকৈ কোনো ধৰণৰ আলোচনা নকৰাই ভাল। চৰকাৰী নিৰ্দেশনাবিলাক মানি চলিব লাগে। ঘৰতে সোমাই থাকিবলৈ কৈছে, সোমাই থাকক। আৰু মাস্ক ব্যৱহাৰ কৰিবলৈ কৈছে, মাস্ক ব্যৱহাৰ কৰক। হাত ধুব লাগে সঘনাই, চেনিটাইজাৰ ইউজ কৰিব লাগে। আৰু পৰাপক্ষত চকু, নাক, মুখ হাতেৰে স্পৰ্শ নকৰিব। আৰু সামাজিক দূৰত্ব, এইটো যিটো 1 মিটাৰ ব্যৱধান বৰ্তাই ৰাখিবলৈ কৈছে, সেইটো মানি চলক। আৰু অপ্ৰয়োজনত বজাৰ সমাৰলৈ ওলাই নাযাব, বাহিৰলৈ ওলাই নাযাব। অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে কোনো যাতে ওলাই নাযায়। আপোনালোক সুস্থ থাকক, সবল থাকক। আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক আপোনালোকৰ ঘৰতে ৰাখিছে যিহেতু, গতিকে ভৱিষ্যত প্ৰজন্মৰ গুৰু দায়িত্ব আমাৰ সকলোৰে আছে, শিক্ষক শিক্ষয়িত্ৰীসকলৰ আছে, অভিভাৱক অভিভাৱিকাসকলৰ আছে। গতিকে এই সকলোৱে এই গুৰু দায়িত্ব আমি মূৰ পাতি ল'ব লাগিব। আমাৰ এই কেইদিনত আমাৰ যিটো লষ্ট, সেই লষ্ট আমি চিৰেই আমি পূৰণ কৰিব পাৰিম। আমি এই মানৱ সম্পদ গঢ় দিবলৈ আমি চেষ্টা কৰিব লাগিব। ইয়াকে ক'লো, ধন্যবাদ।